নিমাতী ঘাটৰ নিঃশব্দ নিমাত ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজত বহু লোকৰ কেঁচা সপোন উটি গ'ল। নমস্কাৰ। বুধবাৰে যোৰহাটৰ নিমাতী ঘাটত শোকাবহ ফেৰী দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। মৰ্মান্তিক কৰি পেলাইছে সমগ্ৰ ৰাজ্যবাসীক। এতিয়ালৈকে এগৰাকী যাত্ৰীৰ মৃত্যু আৰু দুগৰাকী যাত্ৰী সন্ধানহীন হৈ আছে। শিশু মহিলাসহ ১০০ৰো অধিক যাত্ৰীবাহী ফেৰীখন ডুবি যোৱাৰ ফলত মৃত্যু হয় গুৱাহাটীৰ এগৰাকী যুৱতী। শোকাবহ ফেৰী দুৰ্ঘটনাটোত মৃত্যু হোৱা যুৱতীগৰাকী হৈছে মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা পৰিমিতা দাস। মাত্ৰ কেইমাহমানৰ পূৰ্বে পৰিমিতা দাসে ৰঙাচাহী মহাবিদ্যালয়ত অসমীয়া সহকাৰী অধ্যাপিকা ৰূপত যোগদান কৰিছিল। বুধবাৰে নিজ কৰ্মস্থলীলৈ যাত্ৰা কৰিছিল। নিয়তিৰ কি খেল, নিজ কৰ্মস্থলী পোৱাৰ পূৰ্বেই শোকাবহ ফেৰী দুৰ্ঘটনাত মাতৃৰ চকুৰ সন্মুখতে বৰলুইতৰ বুকুত সোমাই গ'ল। এতিয়ালৈকে বহুত লোক সন্ধানহীন হৈ আছে। বহুত মানুহে নিজৰ আত্মীয়ৰ কাৰণে আশাৰে বাট চাই আছে। এতিয়ালৈ সন্ধানহীন হৈ থকা লোকসকলক আপোনজনে বিচাৰি হাহাকাৰ কৰি আছে। মানুহৰ জীৱনৰ ভৰসা নোহোৱা হৈ গৈছে। এতিয়া ক'ত কাৰ মৃত্যু আমাৰ বাবে ৰৈ আছে। Abre, 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 tú sabes.